এইটো হ'ল স্প্ৰে মেচিন, যিটোত নেকি এতিয়া আমি মেডিচিন ভৰাই এই আপোনালোকে চাই থকা জলকীয়া খেতিটোৰ বিষয়ে যে কৈ আছিলোঁ, সেই জলকীয়া খেতিতে দিম। এইটো হ'ল এটা পিজিআৰ, মানে এটা ভাল ধৰণৰ ভিটামিন, নামটো হ'ল ইমেজ। এইটো দিয়াৰ ফলত গছটো অকণমান পুষ্টি পাব আৰু সোনকালে লহপহকৈ বাঢ়ি আহিব। আৰু এইটো হ'ল এভইড। এইটো দিলে নেকি আপোনাৰ এই মাইটছ আৰু থ্ৰিপছ, যিকেইটা নেকি কিছুমান পোক আছে, সৰু জলকীয়া পুলিটো সৰু অৱস্থাত যিকেইটা পোকে নেকি আক্ৰমণ কৰে, সেই পোককেইটা নষ্ট হৈ মৰি যাব। আৰু এই দুটা একেলগে আমি মিক্সিং কৰি দিবলৈ ওলাইছোঁহি। এই দুটা দিয়াৰ ফলত গছজোপা সোনকালে বৃদ্ধি পাই যাব। অলপ আগতে যে কৈছিলোঁ মাইটছে খাই দিয়াৰ কাৰণে হেভইড নামৰ ঔষধটো যে মই স্প্ৰে কৰিম বুলি কৈছিলোঁ, এয়া চাওক আপোনালোকে এতিয়া এইটো পাতবিলাক কেনেকুৱা কৰি দিছে, আৰু পাতবিলাক এনেকুৱা কোচ খাই গৈছে যে এইটো মাইটছৰ প্ৰব্লেম হ'লে পাতবিলাক তলফালে কোচ খাই যায়, আৰু এইকেইটা তেনেকুৱাই হৈছে। সেইকাৰণে সেই মেডিচিনটো এতিয়া স্প্ৰে কৰি আছোঁ। এয়া ফুলিছে, এতিয়া অলপ যত্নটো ভালকৈ ল'ব লাগিব। আৰু কেইদিনমান এতিয়া মই বিজি থকাৰ কাৰণে ভিডিঅ' বনাব নোৱাৰিছিলোঁ। বনোৱাই অলপ কাম কৰি আছিলে, যদিও ভিডিঅ' বনাব পৰা নাই, কাৰণ মই বহুত ব্যস্ত আছিলোঁ।